Hi friends and welcome back to my YouTube channel. Friends, আজি মই যাব ওলাইছোঁ এখন ঠাইলৈ আৰু যিখন ঠাইত যাব ওলাইছোঁ সেইখন ঠাই সকলোৰে পৰিচিত দীপিল্লাৰ খতৰা মন্দিৰ। তাত ধুনীয়া পাছেদি মহোৎসৱৰ ধুনীয়া আয়োজন চলি আছে। চ' তাতে মানুহৰ বহুত সমাগম, মানুহৰ বহুত ভিৰ দেখা গৈছে। চ' ভাবিলোঁ এবাৰ আপোনালোকক দেখাই দিওঁ। আৰু মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কিবা নিজৰ পাৰ্চনেলি কামৰ কাৰণে। চ' এতিয়া আকৌ আহিছোঁ, আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। চ' বলক আজি আমি খতৰা মন্দিৰ চাই আহোঁ। আৰু এতিয়া আহি আমি বৰিচৌকা পালোঁ। এয়া বৰিচৌকাত গাড়ীৰ জাম, তামাম জাম, একদম গুৱাহাটীৰ ট্ৰেফিক জাম লগা দিছে ইয়াতে বৰিচৌকাত। দিয়া চাওক, তামাম জাম। কিবাকৈ ওলাই আহিলোঁ আৰু আমি। আৰু এতিয়া আহি এয়া চাওক এফালে, এইটো এয়া পাথৰীঘাট, এয়া পথৰুঘাটৰ যিটো আমাৰ শ্বহীদ বেদী, এইটো বলক এতিয়া। আৰু এতিয়া আমি আহি পাই গ'লোঁ খতৰা সত্ৰ, খতৰা মন্দিৰ, য'ত পাছেদি হৈ আছে। এয়া পাছেদি মানুহ চাওক, কিমান মানুহ তামাম ভিৰ। এয়া চাওক মানুহৰ ভিৰ। আৰু এয়া চাওক এইফালে চাওক, মানুহৰ ভিৰ চাওক না, মানুহ কিমান মানুহ চাওক। এয়া গোটাই মানুহে মানে পূৰা পাছেদি মানুহে হৈ গৈছে। এইবিলাক চাওক কিমান মানুহ। ত' এতিয়া আমি আহি খতৰা মন্দিৰৰ এয়া পাছেদি মানুহৰ তামাম ভিৰ। মই ভালদৰে ভিডিঅ' কৰিব পৰা নাই, সেইবাবে মই মানুহৰ ভিৰৰ মাজৰ পৰা অলপ দূৰত আহি মই কেমেৰাটো বেক কৰি দেখাই আছোঁ আপোনালোকক। এয়া চাই থাকক, এয়া হৈছে খতৰা মন্দিৰৰ ভিউ। এইখন হৈছে মেইন গেট। আমি এতিয়া এইফালে মেইন গেটেৰে সোমাই যাম খতৰা মন্দিৰলৈ। চাই থাকক আপোনালোকে, মানুহ চাওক না, মানুহ কিমান মানুহ। এতিয়া মানে বিশেষ চাবলগীয়া একো নাই। মন্দিৰটো মানে পূজা কৰিব আহিছে মানুহ। এয়া মানুহবিলাকৰ মানে বহুত সমাগম, এতিয়া বহুত ভিৰ। বাকী বাদ দিয়ে, ভিউটো মজা লাগিছে চাওক। খতৰা মন্দিৰৰ যিটো ভিউ মেইন গেটৰ পৰা, ভিউটো মজা লাগে চাওক। এয়া মানে মানুহৰ যিটো ভিৰ নহয়, ভালদৰে মানে খোজ কাঢ়িব নোৱাৰি। একদম থিয় হৈ থাকিলে একদম মানুহ পিছৰ পৰা ঠেলিয়ে লৈ যায় আগৰ ফালে। চাওক ফটো উঠিব ধুনীয়া হৈছে। চ' কেইটামান ফটো উঠিলোঁ আৰু কেইটামান আগত। এয়া চাওক, বেছি ভিতৰলৈ নাযাওঁ, কাৰণ যিটো মানুহৰ ভিৰ আছে এতিয়া আৰু ভিতৰত সোমাই একদম লাভে নহ'ব চাগে। চ' বাহিৰা মই দেখাই দিওঁ মন্দিৰটোৰ চাৰিও চাইড। আৰু এইফালে হৈ আছে আপোনাৰ, এইফালে নাম লৈ আছে, নাম ধৰি আছে এইফালে চাওক। ইয়াতে মানুহ অলপ ভিৰটো কম। আৰু মোৰ কথা কোৱাত তেনেকুৱা হোৱা নাই, কাৰণ মই কথিতও কৈ আছোঁ আৰু লিখিতও কৈ আছোঁ। চ' বেয়া নাপাব, মোৰ ভাষাটো লৈ নাযাব। মই যিটো বস্তু দেখাব খুজিছোঁ সেইটো চাওক, আৰু শিকি যাম লাহে এনেকৈ। আৰু এইটো হৈছে খতৰা মন্দিৰৰ পুখুৰী, যিটো পুখুৰীত একদম পূৰা ডাঙৰ কাছ আছিলে। এইটো আমি প্ৰায় 5-4 মান এনেকুৱা থাকোঁতে আমি স্কুলৰ পৰা ছাৰহঁতে লৈ আহিছিল, তেতিয়া দেখিছিলোঁ। আৰু এতিয়া চাওক বহুতে সলনি হৈ গৈছে। এয়া চাওক খতৰা সত্ৰৰ স্নাতক মহাবিদ্যালয়খন, এখন এতিয়া নতুনকৈ খুলিছে চাগে, আগতে দেখা নাছিলোঁ বাৰু। আৰু এয়া চাওক এইফালে এখন মেলা হৈ আছে, বাণিজ্য মেলা এখনলৈ লৈ আছোঁ ৰ'ব। মানুহৰ ভিৰ নাচাগে ইয়াতে, মানে অলপ মানুহৰ ভিৰটো বেছি। পূজাস্থলীতকৈ ইয়াতে বাণিজ্য মেলাত মানুহ বহুত বেছি। মন্দিৰৰ ফ্ৰণ্টত মানে মানুহ অলপ আছে, কিন্তু মন্দিৰৰ ভিতৰৰ ফালে ইমান মানুহ। কিন্তু বাণিজ্য মেলাত, এয়া চাওক বাণিজ্য মেলা, ইয়াতে মানুহৰ ভিৰ চাওক কিমান মানুহ। আৰু এনেকৈয়ে ময়ো বাণিজ্য মেলাখন চাই ঘৰলৈ আহিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক এটা কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব দেই।